কবিতাৰ শিৰোনাম জীৱন বৃত্ত। জীৱনৰ গভীৰতাত কোনোবাই ৰচিছিল হেনো এটা জীৱন বৃত্ত। এডাল ৰেখাৰে আৰম্ভ হৈ অন্তত সেই বিন্দুতেই সমাপ্ত। জন্ম আৰু জীৱনৰ শব্দাৱলীয়ে যে কবিতা, তুমি জানানে বাৰু? জানানে মৃত কোষবোৰৰ পৰা প্ৰস্ফুটিত হোৱা ৰক্তবীজৰ নামো কবিতা? জীৱন বৃত্ত কেতিয়াবা যদি অৰ্ধচন্দ্ৰ, কেতিয়াবা তাত আকৌ গ্ৰহণ, তেতিয়া হেনো এটা নষ্ট চন্দ্ৰৰ ভূমিষ্ঠ। জীৱনৰ কঠিন শিলত কটা ময়ো এটি নিৰ্লুপ্ত ভাস্কৰ্য। তেতিয়া যেন দিঠকৰ দৰেই কবিতাটিও দিঠকতাত উজ্জ্বল। চলন্ত পথত কেতিয়াবা আসন্ন হৈ পৰে তোমাৰ শব্দময়ী কবিতা। দোকমোকালিতে ভাবিছিলোঁ এটি নতুন দিনৰ প্ৰসৱ কৰিম। সেই প্ৰসৱ বেদনাত উজলি উঠিল ৰবি কিৰণ। তেন্তে জন্ম আৰু জীৱনৰ শব্দাৱলীয়ে নহয় জানো কবিতা? তেন্তে জন্ম আৰু জীৱনৰ শব্দাৱলীয়ে নহয় জানো কবিতা?